বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ। বিহালীৰ ৰাংচালি কাৰ্চকতা প্ৰাথমিক বিদ্যালয়ৰ পকী দেৱাল ভাঙি খাই নষ্ট কৰিলে মধ্যাহ্ন ভোজনৰ চাউল। বিহালীৰ ৰাংচালিত বনৰীয়া হাতীৰ তাণ্ডৱ। খাদ্য সন্ধানত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা প্ৰায় ৩০-৪০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে যোৱা নিশা ২মান বজাত ৰাংচালি কাৰ্চকতা প্ৰাথমিক বিদ্যালয়ৰ পকী দেৱাল ভাঙি ছাত্ৰ-ছাত্ৰীৰ বাবে থোৱা প্ৰায় ২৫০ কেজি মধ্যাহ্ন ভোজন চাউল খাই নষ্ট কৰাৰ লগতে বিদ্যালয়খনৰ ডেস্ক বেঞ্চ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও বিদ্যালয়খনৰ বহু কিতাপ লগতে বহুতো মূল্যৱান নথি-পত্ৰ নষ্ট কৰে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। হয়, আমাৰ ইয়াতে বিদ্যালয়খনৰ এইটো মূল যিটো গৃহ আছে, দুটা শ্ৰেণীকোঠা আছিলে। ইয়াতে এটা ৰুমত আমি চাউলসমূহ জমা কৰি ৰাখিছিলোঁ। প্ৰায় ২.৫ কুইণ্টেলমান চাউল আছিলে। আৰু সেইসমূহ আজি ৰাতিপুৱা মই খবৰ পাইছোঁ, আহি দেখিছোঁ যে ইয়াতে হাতীয়ে খিৰিকী ভাঙি আৰু ৱাল ভাঙি চাউলসমূহ চাউল উলিয়াই লৈ গৈ তেওঁ খাইবোৰ অনিষ্ট কৰি পেলাইছে। লগতে ডেস্ক বেঞ্চ, টেবুল, আলমিৰা এই সকলোবোৰ ভাঙিছে। আৰু এইফালে আমাৰ ইটো ৰুমতো, আমাৰ এটা ৰুমতো খিৰিকী ভাঙি আমি অনিষ্ট কৰা দেখা গৈছে। এটা হাতীৰ জাক আহিছে চাগে, তেওঁলোকে এটা হাতী নহয়, মই হাতীৰ খোজ দেখিছোঁ। আৰু তেওঁলোকে যিখিনি চাউল জানিছে, যিমান অনিষ্ট কৰিছে, এটা হাতীৰ জাক আহিছিলে, সেইটো আমি সংক্ষেপত দেখা নাই যেতিয়া ক'ব নোৱাৰিম চাগে। প্ৰায় ২.৫ কুইণ্টেলৰ ওপৰত আছিলে অলপ।